हेलो फ्रेंड्स आशा करूँ भाले आछे আজি আকৌ আপোনালোকৰ মাজলৈ উভতি আহিছো আৰু এটা নতুন ভিডিও লৈ আৰু আজিৰ এই ভিডিওটোত বিশেষকৈ আলোচনা কৰিম গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটি এই এপছটোৰ জৰিয়তে আপোনালোকে কেনেদৰে টকা ইনকাম কৰিব পাৰিব বা এই এপছৰ জৰিয়তে কেনেকৈ আপোনালোকে লাখ লাখ টকা ইনকাম কৰিব বা বিনা ইনভেষ্টমেন্টত কেনেকৈ ইনকাম কৰিব পাৰিব বা ইনভেষ্টমেন্টৰ জৰিয়তে কেনেকৈ ইনকাম কৰিব পাৰিব তো মই এই সবিশেষ তথ্যখিনি এই ভিডিওটোৰ জৰিয়তে আপোনালোকক বুজাই দিম তো আপোনালোকে ভিডিওটো স্কিপ নকৰিব আৰু যদি এই চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা টিলিঙাটো বজাই দিব আৰু যদি ভিডিও ভাল লাগে লাইক কৰিব কমেন্ট কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব তো বলক ভিডিওটো আমি এতিয়া আৰম্ভ কৰো তো বন্ধুসকল আপোনালোকে যদি এই এপছত ৰেজিষ্টাৰ কৰিব বিচাৰে তো মোৰ ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিছো তো সেই লিংকত ক্লিক কৰি আপোনালোকে এনেদৰে এই হোম পেজটোত আহি যাব তো অহাৰ পিছত আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটিত ৰেজিষ্ট্ৰেচন কৰিবলৈ হলে আপোনালোকে ওপৰ ফালে উঠাই দিব সব ফোন নম্বৰ দিব লাগিব আৰু এই ফোন নম্বৰত ওটিপি এটা সেন্ড কৰিব লাগিব ওটিপিত ক্লিক কৰি দিব দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত ওটিপি এটা আহি যাব তাৰ পিছত আপোনালোকে প্লিজ এন্টাৰ দা ওটিপি এটা ওটিপিটো বহাই দিব প্লিজ এন্টাৰ লগইন পাসওয়ার্ড আপোনালোকে লগইন পাসওয়ার্ডটো কেনেকৈ দিব মই কৈ দি আছো আপোনালোকৰ নিজৰ নাম দিব দিয়াৰ পিছত আপোনালোকে @ বা কোনো সিম্বল দিয়াৰ পিছত আপোনালোকে 1 2 3 4 কিবা এটা দি দিব তো এনেকৈ প্লিজ কনফাৰ্ম দা লগইন পাসওয়ার্ড আকৌ এই পাসওয়ার্ডটো এতে কনফাৰ্ম কৰিব তাৰ পিছত দিব আপুনি প্লিজ এন্টাৰ দা উইথড্ৰল পাসওয়ার্ড এই উইথড্ৰল পাসওয়ার্ডটো আপোনালোকৰ নাম বা এনেকুৱা ধৰণৰ কোনো এলফাবেটেৰে আপোনালোকে বনাই লব তাৰ পিছত আপোনালোকে তলত যাব এতে ৰেজিষ্টাৰ লিখা আছে ৰেজিষ্টাৰত ক্লিক কৰি দিব আপোনালোকৰ ৰেজিষ্টাৰ কমপ্লিট হৈ যাব সাকসেসফুলি দেখাব তাৰ পিছত আপোনালোকে যেতিয়া ওপেন কৰিব তো তেতিয়া আৰু আপোনালোকৰ ৰেজিষ্টাৰ কৰিব নালাগে তেতিয়া আপুনি কি কৰিব যেহেতু আপোনাৰ ৰেজিষ্টাৰ বা মোৰ ৰেজিষ্টাৰ আছে তো মই অলৰেডি হ্যাভ এন একাউন্ট লগইন এতে ক্লিক কৰি দিম তো এনেকুৱা এটা ইন্টাৰফেস আহিব তেতিয়া আমি কি কৰিম ফোন নম্বৰ আৰু লগইন পাসওয়ার্ডটো এতে বহাই দিম তো আমি ফোন নম্বৰ আৰু লগইন পাসওয়ার্ডটো বহাই দিলো এতিয়া আমি লগইনত এতে ক্লিক কৰিম তো লগইন সাকসেসফুল তো এতিয়া এনেকুৱা এটা ইন্টাৰফেস আহি যাব তো তাতে নোটিস দিয়া হৈছে কি এই নোটিসবোৰ আপোনালোকে পঢ়ি ল'ব ভালদৰে সব মই পঢ়ি দি আছো earn 2000 rupees for free with new user registration আপুনি নতুন ৰেজিষ্ট্ৰেচন কৰি 2000 টকা লৈকে ইনকাম কৰিব পাৰিব ফ্ৰী এটো সদায় আপুনি 10 টকাকে পাব 100 দিন তো তাৰ পিছত সব এতে দিয়া হৈছে জয়েন the GEF app official channel to get the latest benefit notice তো আপোনালোকে বেনিফিট নোটিসটো এই লিংকত ক্লিক কৰি ভালদৰে চাব পাৰিব এপ মিনিমাম উইথড্ৰল অৰ্থাৎ আপুনি যেতিয়া এপছৰ পৰা উইথড্ৰল কৰিব তেতিয়া মিনিমাম 130 টকা হ'ব লাগিব 130 টকাৰ তলত আপুনি উইথড্ৰল কৰিব নোৱাৰে এপ উইথড্ৰল টাইম 8টাৰ পৰা 21টাৰ ভিতৰত আপুনি এটো উইথড্ৰল কৰিব লাগিব এনেকুৱা ধৰণে কিছুমান বস্তু আপোনালোকে ভালদৰে চাই ল'ব বস্তুটো চোৱাৰ পিছত তলত সব ইনভাইটেশন ৰিৱাৰ্ড ডিস্ট্ৰিবিউশন মেম্বাৰশিপ লেভেল 1 নম্বৰ লেভেলত আছে 25% কমিশন 2 নম্বৰ লেভেলত আছে 3% কমিশন আৰু 3 নম্বৰ লেভেলত আছে 2% কমিশন তো এনেকুৱা ধৰণে আপোনালোকে কমিশনো পাব তো আপোনালোকে এতে ওকে কৰি দিব ওকে কৰি দিয়াৰ লগে লগে সব এনেকুৱা এটা ইন্টাৰফেস আহি যাব তো এটো ওপৰ ফালে ইনষ্টল ডাউন কৰি দিব সব অনলাইন 1 অনলাইন 2 তাৰ পিছত দিয়া হৈছে ডাউনলোড ৰিচাৰ্জ কোম্পানী তো এই ৰিচাৰ্জ কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া আপুনি ইনভেষ্টমেন্টৰ জৰিয়তে ইনকাম কৰিব বিচাৰে আৰু ফ্ৰী ইনভেষ্টমেন্টত কৰিব বিচাৰে আপুনি জয়নিং দিব লাগিব আপুনি ইনভেষ্ট কৰিব নালাগে তো গ্লোবাল এনভাইৰনমেন্টাল প্ৰটেকচন গিফট বেনিফিট প্ৰগ্ৰাম ৰেভিনিউ সাইকেল 200 ডেজ ট্ৰেডিং জিৰো অৰ্থাৎ আপুনি জিৰো ইনভেষ্টমেন্টত 200 ডেজত আপুনি ডেইলি 10 টকা কৰি ইনকাম পাব টোটাল ইনকাম হ'ব আপোনাৰ 2000 গ্লোবাল এনভাইৰনমেন্টাল প্ৰটেকচন প্ৰগ্ৰাম এ এতে আপোনালোকে চাব ৰেভিনিউ সাইকেল 100 ডেজ অৰ্থাৎ 100 দিনৰ বাবে ট্ৰেডিং প্ৰাইস হ'ব 520 টকা 520 টকা দি আপুনি যদি ৰিচাৰ্জ কৰে বা ট্ৰেড কৰে ডেইলি ইনকাম পাব 120 টকা টোটাল ইনকাম হ'ব 12000 টকা তাৰ তলত সব দিয়া হৈছে গ্লোবাল এনভাইৰনমেন্টাল প্ৰটেকচন প্ৰগ্ৰাম বি এটো হৈছে ৰেভিনিউ সাইকেল 60 ডেজ ট্ৰেড প্ৰাইস আপোনাৰ 1820 টকা
ডেইলি ইনকাম পাব আপুনি 450 টকা আপোনাৰ 60 ডেইজত টোটাল ইনকাম হ'ব 27000 টকা গ্লোবাল এনভাইৰনমেন্টেল প্ৰটেকশ্যন প্ৰগ্ৰেম BSC ৰেভিনিউ সাইকেল 40 ডেজ অৰ্থাৎ 40 দিনত আপোনাৰ ট্ৰেড প্ৰাইস হৈছে 5120 টকা ডেইলি আপোনাৰ ইনকাম হ'ব 1500 টকাকৈ আপোনাৰ টোটাল ইনকাম হ'ব 60000 টকা 40 ডেজত তাৰ পিছত দিয়া হৈছে গ্লোবাল এনভাইৰনমেন্টেল প্ৰটেকশ্যন প্ৰগ্ৰেম D এতে দিয়া হৈছে ৰেভিনিউ সাইকেল 33 ডেজ ট্ৰেডিং প্ৰাইস আছে 20120 টকা ডেইলি আপুনি ইনকাম পাব 6700 টকা আপুনি 33 দিনত টোটাল ইনকাম পাব 221000 টকা তাৰ পিছত গ্লোবাল এনভাইৰনমেন্টেল প্ৰগ্ৰেম প্ৰটেকশ্যন প্ৰগ্ৰেম E এতে ৰেভিনিউ সাইকেলটো দিয়া আছে 30 ডেজ অৰ্থাৎ 30 দিনত আপুনি যদি ট্ৰেডিং কৰে 40020 টকা ডেইলি আপুনি ইনকাম পাব 19000 টকা টোটাল ইনকাম পাব 5,70,000 টকা তাৰ পিছত গ্লোবাল এনভাইৰনমেন্টেল ফেসিলিটি A এটো ৰেভিনিউ সাইকেল আছে 1 দিন অৰ্থাৎ 1 দিনত যদি আপুনি 1200 টকা ট্ৰেড কৰে অৰ্থাৎ ৰিচাৰ্জ কৰে ডেইলি ইনকাম পাব অৰ্থাৎ আপুনি সেই দিনত 2200 টকা ইনকাম পাব গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটি B এতে আপুনি 1 দিনৰ ৰেভিনিউ সাইকেল তো ট্ৰেড কৰিব লাগিব 4100 টকা আপুনি ইনকামটো পাব 7800 টকা টোটাল ইনকাম আপোনাৰ 1 দিনত 7800 টকা গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটি C ৰেভিনিউ সাইকেলটো আছে 2 ডেজ অৰ্থাৎ 2 দিনৰ বাবে ট্ৰেড কৰিব পাৰিব আপোনাৰ 7500 টকা ট্ৰেড কৰিলে আপুনি ডেইলি ইনকাম পাব 12000 টকা টোটাল ইনকাম আপোনাৰ 12000 2 দিনত গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটি D ৰেভিনিউ সাইকেল 2 ডেজ ইটো 2 দিনৰ ট্ৰেড কৰিবলৈ 21000 টকা ডেইলি ইনকাম পাব 37000 টকা টোটাল ইনকাম হ'ব আপোনাৰ 2 দিনৰ 74000 টকা গ্লোবাল এনভাইৰনমেন্ট ফেসিলিটি E ৰেভিনিউ সাইকেল 1 ডেজ অৰ্থাৎ 1 দিন ট্ৰেড কৰিব লাগিব আপোনাৰ 38100 টকা ডেইলি ইনকাম হ'ব 80100 টকা আৰু টোটাল ইনকাম হ'ব 80100 টকা এটো 1 দিনতে তো এনেদৰে আপোনালোকে ইনভেষ্টমেন্টৰ জৰিয়তে ভাল এটা ইনকাম কৰিব পাৰিব তো আপোনালোকে যদি বিনা ইনভেষ্টমেন্টত কৰিব বিচাৰে তথাপিও আপোনালোকে 200 দিনত আপোনালোকে 2000 টকা এটা পাব তো আৰু যদি আপোনালোকে ইনভেষ্টমেন্টৰ জৰিয়তে কৰে তো ফাৰ্স্টত আপোনালোকে 520 টকা যদি কৰে তো 100 দিনত আপোনালোকে 120 টকা কৰি পাই যাব 12000 টকা তো এনেকুৱা ধৰণে আপোনালোকে যেটো মানে যেটো অপচন কৰিব তো সেই অপচন মতে আপোনালোকে পইচাখিনি পাব আৰু এই নীতি নিয়মবোৰ ভালদৰে আপোনালোকে আগতে চাই ল'ব কৰাৰ আগত ভালদৰে বুজি ল'ব আৰু তাৰ পিছত আপুনি যেতিয়া কোনোবা লিংকৰ জৰিয়তে আপোনাৰ ইনভাইটেশন কৰিব যেতিয়া আপুনি যাব তো এই আপুনি কি কৰিব টিমত ক্লিক কৰিব টিমত ক্লিক কৰাৰ লগে লগে আপোনালোকে এতে চাব সব মই এজনক শেয়াৰ কৰিছো তেও এটো ৰেজিস্টাৰ কৰিছে তো এটো সব টিম নাম্বাৰ 1 হৈ আছে অলৰেডি আৰু কোনে কৰিছে তাৰ ডিটেইলছটো আপুনি এতে পাব নাম্বাৰ পাব আৰু ফোন নম্বৰটো দিয়া আছে ৰিকমেন্ডেড নাম্বাৰ 0 অৰ্থাৎ তেও ৰিচাৰ্জ কৰা নাই উইথড্ৰল কৰা নাই এটো 00 হৈ আছে আৰু ৰেজিস্ট্ৰেচন টাইমটো দিয়া আছে এতে চাই ল'ব তো এনেদৰে আপুনি লিংকটো শেয়াৰ কৰি আপুনি ইনভাইট কৰিব পাৰে তো আপোনালোকে মোৰ এই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে যদি আপোনালোকে ৰেজিস্টাৰ কৰিব বিচাৰে সেই লিংকত ক্লিক কৰি আপোনালোকে ৰেজিস্টাৰ কৰিব পাৰে আৰু বহুত টকা ইনকাম কৰিব পাৰে তো আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব